ফ্ৰেণ্ডছ ৰিম্পি টিটি ৱৰ্ল্ড ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হঠাতে আমাৰ ঘৰলৈ বা আৰু ভিনদেউহঁত আহিলে। বা আৰু ভিনদেউহঁতক আমি আজি হাঁহ আৰু কোমোৰা ৰান্ধি খুৱাব লৈছোঁ। আহকচোন চাওঁ মইনো আজি হাঁহ আৰু কোমোৰা কেনেদৰে ৰান্ধোঁ। এয়া হাঁহ আৰু কোমোৰা ৰান্ধিবৰ কাৰণে অলপ কোমোৰা লৈছোঁ, পিঁয়াজ আলুখিনি ফ্ৰাই কৰি লৈছোঁ, বিলাহী আদা নহৰু পেষ্ট আৰু এয়া জালুক অলপ লৈছোঁ। এয়া মাংসখিনিত অলপ পিঁয়াজ আদা নহৰু পেষ্ট হালধি আৰু কেঁচা মিঠাতেল দি অলপ সময় ৰাখি দিছিলোঁ। তেল গৰম হোৱাৰ পিছত মই পিঁয়াজ এইদৰে দি দিছিলোঁ। পিঁয়াজখিনি অলপ সময় লৰাই আছিলোঁ আৰু অলপ ৰঙা হ'বলৈ দিছিলোঁ। তাৰপিছত মই মাংসখিনি দি দিছিলোঁ। মাংসখিনি অলপ সময় ভজাৰ পিছত আলুখিনি দি দিছিলোঁ। লগতে মই বিলাহীখিনি আৰু আদা নহৰু পেষ্ট আৰু জালুকখিনিও দি দিছিলোঁ। অলপ সময় মই এইদৰে লৰাই আছিলোঁ যাতে সকলোখিনি ভালদৰে মিলি যায়। অলপ সময় মই ঢাকি ৰাখিছিলোঁ। তাৰপিছত মই কোমোৰাখিনি দি দিছিলোঁ। অলপ দেৰি লৰাই থকাৰ পাছত মই সোৱাদ অনুযায়ী নিমখো দি দিছিলোঁ। তাৰপিছত অলপ সময় আকৌ ঢাকি ৰাখিছিলোঁ। এতিয়া মই আদা নহৰু পেষ্ট আৰু জালুকৰ গুড়া অলপ আকৌ দি দিছোঁ। তাৰপিছত মই অলপ পানী দিছিলোঁ। আৰু অলপ সময় ঢাকনেৰে ঢাকি দিছিলোঁ, ভালদৰে সিজিবলৈ দিছিলোঁ। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগুৱাই যাব পাৰোঁ।